উঠাই লৈ আহিছে কফি বটল। তোমাৰ নাম কি? হেল্ল' এভৰিৱান এণ্ড ওৱান ছেকেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। অলপ ভইচটো লাহে লাহে কৈ আছোঁ কাৰণ এতিয়া মৰ্ণিং হৈছে আপোনাৰ 5:52 ওপৰত মানুহ হৈ আছে। চ' ইমান ডাঙৰকৈ ক'ব মানে জোচৰ সৈতে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰা নাই। আৰু সেইফালে চাওক আমাৰ লাগেজ পেকিং হৈ আছে, সেইফালে এখন হৈ গ'ল আৰু এইফালে মোৰ R15 আৰু এইফালে এডভেঞ্চাৰ 390 আৰু তিনিখনেই হৈছে আজি লাইন আপ। আৰু এইফালে গোটেইখিনি আমাৰ লাগেজখিনি আছে, এতিয়া পেকিং হৈ আছে। আৰু এতিয়া আমি ওলাই দিলোঁ টুৱাৰ্ডছ আমি যাম এতিয়া বৰ্তমান ডাম্বুকত আজি ফেষ্টিভেল এটেণ্ড কৰিম। লাগেজখিনি পেকিং কৰি লওঁ। আৰু এইফালে চেইন লিভ হৈ আছে, দেখিছে এইখিনি চেইন লিভ হৈ আছে। মুখখন অলৰেডি কৰি থৈ আছে বাৰু, আৰু এইখনো কৰি থৈ আছে। চ' এই লাগেজখিনি ইয়াত ফিটিং কৰি লওঁ। তাৰপিছত অলৰাইট এভৰিৱান এতিয়া ফুলি আমাৰ লাগেজ লোড হৈ গ'ল। আৰু এইফালে মোৰ বাইক দেখিছে R15M R15M, আৰু এইটো মই নতুনকৈ লৈছোঁ। হেলমেটটো কেনেকুৱা লাগিছে কালাৰটো আপোনালোকে কমেণ্ট কৰিব। এইফালে নতুনকৈ লৈছোঁ এক্সৰ, এইটো হাণ্টাৰ হয়। আৰু এইফালে গামোচা লগাই দিলোঁ আমাৰ, এইখনে মেইন। আৰু এইফালে লিখিছে এইফালে এডভেঞ্চাৰ 390, এইফালে R15M, আৰু এইফালে FZ আৰু এইফালে FZ 250 লাগেজ লোড হৈ গ'ল এইখিনি। আৰু ইয়াৰ পৰা আমি ৰাইডটো আৰম্ভ কৰি দিওঁ। আৰু লাগেজখিনি অলৰেডি লোডিং হ'লে ইনষ্ট্ৰুমেণ্ট ক্লাছাৰ দেখিছে। আৰু ইয়াতে কল ষ্টাৰ্ট কৰি লওঁ এতিয়া। জয় শ্ৰীৰাম। অ'কে, আৰু মোৰ বাইকখনৰ কাৰণে আপোনালোকে নাম এটা ছাজেষ্ট কৰিব। চ' ইয়াতে কল ষ্টাৰ্ট কৰি লওঁ অলপ, কাৰণ টেম্পাৰেচাৰটো অলপ ল' হৈ আছে, 14 ডিগ্ৰী হৈ আছে টেম্পাৰেচাৰ দেখিছে আপোনালোকে। ত' ইয়াতে কল্ড ষ্টাৰ্টটো কৰি লওঁ অলপ, আৰু আগত গৈ ফিউল আপ কৰিবও আছে। আৰু আজি লাইন আপটো এইটো দেখিছে আপোনালোকে, অলৰেডি মই দেখাইছোৱে। মোৰ ছেটআপটো হৈছে এইটো পূৰা ফুলি দেখিবলৈ পাইছে আপোনালোকে। পিছফালে গোটেইখিনি লাগেজ আছে, এইফালে মোৰ নতুন হেলমেট, আৰু এইফালে গ্ল'ভছ, আৰু এইফালে আমাৰ আগত গামোচা আৰু ঠিক 60 লগাবৰ কাৰণে এইটো পূৰা মানে মাউণ্ট। চ' আজি ৰাইডৰ ছেটআপটো এইটোৱে। আৰু মই এইপিনে বুট লগাই দিলোঁ, পূৰা ৰাইডিং পেণ্ট আৰু জেকেট, হাইড্ৰেশ্যন বেগ, অল এভৰিথিং ফুলি ছেটআপ হৈ গ'লোঁ। পূৰা ৰাইডিং গিয়েৰ্ছ ফুলি, এইফালে হাইড্ৰেশ্যন বেগ, অল এভৰিথিং লৈ লৈছোঁ পূৰা। চ' চাওক আৰু আজি লাইন আপটো এইটো। আৰু আগলৈ আপোনালোকে বহুত ভাল ভাল ভিউ দেখিবলৈ পাব। চ' লেট গাইজ, চব কমপ্লিট হৈ গ'ল। আৰু এইফালে আমি গেট খুলি ল'লোঁ এতিয়া। আৰু এইফালে এডভেঞ্চাৰ প্ৰদীপ, আৰু এইফালে আনন্দা, আৰু এইফালে আনন্দা বাইক। অ'কে, আৰু GoPro ভিউটো কেনেকুৱা আহিছে নাজানো, কাৰণ নতুন হেলমেট হয়। ত' ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ ওলাই দিওঁ, ৰাইডটো যাতে ভালে কুশলে সম্পূৰ্ণ হৈ আহে, তাৰ কাৰণে আপোনালোকেও প্ৰাৰ্থনা কৰিব, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। চ' অলৰাইট গাইজ, ফিল আপ ডান। মানে ফানী ইনচিডেণ্ট এটা হৈ গ'ল। প্ৰদীপৰ আগত আনন্দা গৈ আছে, আনন্দ ষ্টেণ্ড পৰি আছে। প্ৰদীপে তাক ষ্টেণ্ড পৰি আছে বুলি ক'বলৈ গৈ আছে, কিন্তু ইয়াৰ ষ্টেণ্ড পৰি আছে, নিজে গম নাপায় মানে কি কৰি আছে। চ' এইখিনি হাঁহি ধেমালিৰ মাজতে আমাৰ ৰাইডটো ষ্টাৰ্ট হৈ গ'ল। আৰু ফিউল আপ কৰি ল'লোঁ এতিয়া, অৰুণাচলতে ফিউল আপ কৰি ল'লোঁ। আৰু ইয়াত মানে ফিউল ৰেটটো অলপ কম হয়, চ' ইয়াতে ফিউল আপ কৰি ল'লোঁ। আৰু ষ্টেট কেপিটেলৰ পৰা ডাম্বুক হৈছে আপোনাৰ 263 কিলোমিটাৰ। চ' ডাম্বুকত এতিয়া বৰ্তমান হৈ আছে অৰেঞ্জ ফেষ্টিভেল গাইজ, অৰেঞ্জ ফেষ্টিভেল। চ' তাত গৈ আছোঁ। অৰেঞ্জ ফেষ্টিভেল কি কাৰণে হয়, কি কথা, সেইখিনি মই আপোনালোকক পিছত কৈ আছোঁ। এতিয়াটো এনজয় কৰক। আৰু তিনিখন বাইকে লাইন আপ আজি পূৰা পাব্লিক ৰিয়েকশ্যনৰ সৈতে গৈ আছোঁ, তামাম ফুল গিয়াৰ্ছত গৈ আছোঁ। চ' লেটছ গ'। আৰু আফটাৰ লং টাইম গাইজ, আৰু এখন বাইকত মোৰ আজি প্ৰথমটো লং ৰাইড হ'ব, আৰু বহুতখিনি জেগা এক্সপ্ল'ৰ কৰিম, তামাম লাগিব, আল্টিমেট লাগিব। চ' লেটছ ষ্টাৰ্ট দ্য জাৰ্ণি। আৰু আপোনালোকে আমাৰ ৰাইডৰ চিৰিজটোত বহুতখিনি ভাল ভাল আপোনালোকে ভিউ চাবলৈ পাব, বহুতখিনি ভাল ভাল জেগা চাবলৈ পাব, আৰু ৰাইডৰ মজাটো অলৰেডি পাবই। চ' তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই যদি ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। একচুৱেলি হেলমেটটো নতুন হয়, হেলমেটটো মই জাষ্ট কালি কিনিছোঁহে, এক্সৰ হাণ্টাৰ। আৰু সেই হেলমেটটো মানে কেমেৰা ছেটআপটো কেনেকৈ আহিছে, ভিউটো আৰু ভইচটো ভাল ক্লিয়াৰ আহিছেনে নাই, সেইখিনি মই আগত চালেগৈহে গম পাম। যদি নাই অহা তেতিয়া গ'ল। আৰু এতিয়া বৰ্তমান আমি এণ্টাৰ কৰিম অফিচিয়েলি আছামত, লখিমপুৰ। চ' লেটছ গ'। আৰু পাব্লিক ৰিয়েকশ্যন তামাম দিছে মানে ৰাতিপুৱাই লখিমপুৰ টুনিজান পাই গৈছোঁহি এতিয়া। আৰু আমাৰ লগত পিছফালৰ সেইকেইটা নেদেখাই হৈ গ'ল। চ' ৰাস্তা বঢ়িয়া, এইফালে ঠাণ্ডা ঠাণ্ডা বতাহ। আৰু 90 to 100 আমি ক্ৰুজিং কৰি যাম, ৰাস্তা বঢ়িয়া কাৰণে। আৰু ফুল ছেফটি গিয়াৰ্ছত আছোঁ, তো জোচ আছে, আৰু মোৰ অকণমান কঁকাল বিষাই আছে। চ' একো নাই, বাইকখনে চুজ কৰিছোঁ এনেকুৱা, আৰু উপায় নাই গাইজ। গধূলিকৈ কঁকাল বিষটো মাৰিবগৈ লাগিব। অ'কে গাইজ, তো দুৰ্গা মন্দিৰ পাই গ'লোহি। এইফালে দেখিবলৈ পাইছে লখিমপুৰৰ দুৰ্গা মন্দিৰ হয়। চ' ইয়াতে অলপ সেৱা জনাই যাওঁ বুলি ভাবিছোঁ। অলৰাইট, এতিয়া দুৰ্গা মন্দিৰত এভাগি সেৱা কৰি ল'লোঁ, যাতে আমাৰ আহিবলগীয়া ৰাইডটো ভালে কুশলে যায়। আৰু এতিয়া বৰ্তমান আছোঁ মই লখিমপুৰ বাইপাছত, আৰু ইয়াৰ পৰাও আমাৰ বহুত দূৰ আছে যাবলৈ।
আৰু আগতে ধেমাজি ফালে গৈ ধেমাজিততো বহুত কাম আছে আজি ধেমাজিতে ৰখি পিনে প্ৰদীপ বাইকখনো ঠিক কৰিব আছে KTM ডিলাৰত আৰু ব্ৰেকফাষ্টটো কৰা হোৱা নাই আৰু লং ৰাইড আহিলে প্ৰথম একো ঘৰত খাবলৈ মন নাযায় মিহি গানৰ সৈতে ঠাণ্ডা বতাহৰ সৈতে বাইক ৰাইডিঙৰ যিটো মজা লৈ আছোঁ ন সেইটো এবাৰ হ'লে আপোনালোকে অনুভৱ কৰিব ফালিবলৈ কেলে ভয় লাগে যিহেতু বাইপাছত গৰু ছাগলী পটককৈ ওলাই দিয়ে আৰু ৰাতিপুৱা সময় মানুহে গৰু ছাগলী এৰি দিয়ে যিহেতু অলৰাইট গাইজ ত' ফাইনেলি পালোহি বগী নদী আৰু এইফালে হৈছে আপোনালোকে লখিমপুৰ যাব পাৰে এইটো ৰাস্তাত আৰু এইফালে যাব পাৰে ধেমাজি চ' আমি এতিয়া লখিমপুৰ ধেমাজি হাইৱেতে আছোঁ আৰু ইয়াতে ৰখিছোঁ এখন ৰিজৰ্টতে ৰখিছোঁ ধুনীয়াকৈ আৰু সেইফালে ভাবিলোঁ অলপ ব্ৰেকফাষ্টটো কৰি যাওঁ মৰ্ণিং ব্ৰেকফাষ্টটো কৰি যাওঁ আৰু এইফালে মোক বাইক দেখিছে চালিয়া লাগিছে মানে কি চালিয়া লাগিছে আৰু এইফালে আমাৰ মেইন গামোচা মেইন আৰু এইফালে মোৰ লাগেজখিনি পেকিং কৰি দিলোঁ ইয়াত আছে মোৰ কাপোৰ অলপ আছে গৰম কাপোৰ আছে এইটো হৈছে মোৰ শ্লিপিং বেগ আৰু এইটো হৈছে মোৰ টেণ্ট আৰু ইয়াতো কিবা কিবি সোমাই আছে আৰু ইলেক্ট্ৰনিক বস্তু অলপ সোমাই আছে সিমানখিনিয়ে এখন এডভেঞ্চাৰ ইয়াৰ একচুৱেলি বাইকখন অলপ প্ৰব্লেম দি আছে এইবোৰ ভাগি গৈছে চেল্ফৰ প্ৰব্লেমো হৈ আছে আৰু এইফালে আনন্দা বাইক এখনো পূৰা ফুলি লোডেড চ' ইয়াতে কিবা কিবি খাই লওঁ এতিয়া খাই মেলি ওলাই যাম ধুনীয়াকৈ আকৌ লাঞ্চ ক'ত কৰা হয় ইয়াতে আমি ডিচাইড কৰিব লাগিব লাঞ্চ ক'ত কৰা হয় আৰু এইফালে ৰিজৰ্টখন দেখাই দিছোঁ আপোনালোকক এইটো হৈছে আপোনালোকে জলপৰী টাইপত এনেকৈ বনাই থৈছে আৰু এইফালে এখন পাৰ্ক আৰু ৱালত ধুনীয়া পেইণ্টিং কৰি থোৱা আছে চ' এইফালে এণ্ট্ৰিটো এনেকৈ আৰু অ'কে খাই লওঁ ধুনীয়াকৈ এইফালে আমাৰ কফি চাহ আহি গ'ল ধুনীয়াকৈ ইয়াতে আমাৰ লাগেজখিনি ইয়াতে থৈছোঁ এইফালে তিনিটা হেলমেট গোটেইকেইটাতে GoPro আৰু চশমাটো ভাল দিছে চাওঁ তামাম চশমাচোন মোক পিন্ধিব লাগিব আৰু এইফালে কফি চাহ আহি গ'ল আৰু এইজনে মানে ঘৰৰ পৰা উঠাই লৈ আহিছে কফি বটল অ'কে কফি আহি গ'ল আমাৰ এজনৰ কফিৰ পৰা গোটেইটো মানে তলত পৰি গ'ল এইখিনি দেখিছে গোটেইখিনি বিগ লছ এই ৰুমৰ পৰা কি ধুনীয়াকৈ ভৰাই আনিছিলে খাম বুলি একো নাই বিচাৰিব লাগিব হেৰি চুগাৰ দি লওঁ ধুনীয়াকৈ চুগাৰ দি কফিটো আৰু ৰিজৰ্টখন ভিতৰতো ইণ্টেৰিয়ৰটো বহুত ভাল লাগিছে আমাৰ অসমীয়াৰ বেতৰ জাপি এইখিনি গোটেইখিনি আছে এইখিনি বেতৰ ঘড়ী বহুতখিনি ধুনীয়াকৈ সজোৱা এইখিনি ফাৰ্নিচাৰখিনিও বেতৰ চব বিজি মানে ব্লগ বনোৱাত এজনো বিজি চশমা তোমাৰ নাম কি আজি মানে আহোঁতে গোটেইখন তোমাৰ নাম কিয়ে লিখি গোটেই চাইনবৰ্ডখিনি চাওঁ আৰু আপুনি কিমান চ' সিহঁতে ব্ৰেকফাষ্টখিনি কৰি লওঁ ব্ৰেকফাষ্টখিনি অৰ্ডাৰ দি থৈ আছোঁ আহি লওক তাৰ পৰা দেখাই আছোঁ চ' ফাইনেলি আহি গ'ল ব্ৰেকফাষ্টটো আৰু এতিয়া ব্ৰেকফাষ্টটো খাই ল'ম বহুত দিনৰ মূৰত ওলাই আহিছোঁ ভাল লাগিছে ন কেনেকুৱা এডভেঞ্চাৰ হ'বনে পূৰা চ' ব্ৰেকফাষ্ট আহি গ'ল এইপিনে আমি পুৰি লৈ লৈছোঁ লাইট ফুড খাম কাৰণ যাতে টোপনি নাহে আৰু লাঞ্চটো ক'ত কৰা হ'ব পাছিঘাট মানত লাঞ্চটো কৰিম চাগে মেবি ত' পাছিঘাটলৈকে এইখিনি পুৰিয়ে কাম চলাব লাগিব তাতে ব্ৰেকফাষ্ট কৰি ওলাই দিলোঁ আৰু এতিয়া বৰ্তমান গৈ আছোঁ লখিমপুৰ ধেমাজি ৰাস্তাটোত আৰু এতিয়া ৰাস্তা দেখিছে কিমান ধুনীয়া ৰাস্তা পূৰা ফ্ৰী হয় চ' আমি বহুত সাৱধানে গৈ আছোঁ এতিয়া আৰু তাতে ব্ৰেকফাষ্ট কৰি ল'লোঁ দেখিলে কিবা কিবি খাই ল'লোঁ লাইট ফুড চ' ধেমাজিতে ৰখি পানি KTM শ্ব'ৰুমত সোমাই প্ৰদীপ অলপ বাইক ভাল কৰিব আছে তাতে বাইক চাইক ভাল কৰি ল'ব লাগিব আৰু মোৰ অলপ সৰু সুৰা বস্তু কিনিব আছে ত' তাতে কিনি ওলাই দিম আৰু লাহেকৈ লেটছ গ' আৰু ৰাস্তাটো অলপ ফ্ৰী আছে ত' অলপ ফালিম বুলি ভাবিছোঁ বঢ়িয়া অলৰাইট গাইজ ইয়াতে ৰখিছোঁ এইটো এটা বাইপাছ হয় আৰু ইয়াৰ পৰা আছে জোনাই 113 আৰু প্ৰদীপৰ বাইকখন একচুৱেলি প্ৰব্লেম হৈ আছে কাৰণে KTM শ্ব'ৰুমত সোমাই অলপ ছাৰ্ভিচটো দি ল'ম বুলি ভাবিছোঁ আৰু এইফালে পাব্লিক ৰিয়েকশ্যন তামাম আহিছে ৱাও চেক আউট দ্য ভিউ গাইজ চ' ফাইনেলি গাইজ ধেমাজিতে পালোহি ধেমাজি KTM হয় আৰু টাটা একেলগে আছে আৰু আপোনালোকক বাইক কেইখনমান দেখাই দিছোঁ এইখন ট্ৰায়াম্প পুৰা ট্ৰায়াম্প এইখন আপোনাৰ ক্ৰুজিং হ'ব বঢ়িয়া লাগিছে আৰু এইখন এখন আহিছোঁ যেতিয়া সোমাই চাই যাওঁ একেবাৰে চ' বঢ়িয়া লাগিছে বাইকখন ট্ৰায়াম্পটো KTM লগত কলেক্ট কৰিছে মেবি আৰু এইফালে আমাৰ 250 লোৱা কথা আছিলে মই বাট কিছুমান প্ৰব্লেমৰ কাৰণে মই 250 ল'ব নোৱাৰিলোঁ চাওঁ ইন ফিউচাৰ এডভেঞ্চাৰ কিবা এখন উঠাব লাগিব ইয়াৰ পৰা আৰু চ' প্ৰদীপৰ বাইকখন ইয়াত দেখাবলৈ আনিছিলোঁ বাট ইয়াত ক'লে যে বস্তুখিনি নাই সেইখন বাইকখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব নতুনকৈ দেখালোঁ আপোনালোকক ট্ৰায়াম্প স্কেম্বলাৰ আপোনাৰ 400X বঢ়িয়া আল্টিমেট লাগিছে ৰাইট গাইজ ত' ফাইনেলি
ধেমাজি পাই গ'লোহি আৰু বৰ্তমান তাৰ বাইকখন দেখাই ল'লোঁ, তাত পাৰ্টছ এভেইলেবল নাই। চ' আগতে ক'ৰবাত চাব লাগিব। বাট এতিয়া বাইকখন বাৰু প্ৰব্লেম দিয়া নাই, কালি প্ৰব্লেম দি আছিলে, মই ঠিক কৰি দিলোঁ। বেটেৰী ৰিলেটো প্ৰব্লেম দি আছে, চেল্ফ ৰিলেটো। চ' বেটেৰীটো যদি তাত প্ৰব্লেম হৈ যায়, এডভেঞ্চাৰ কিকো নাই তাতে। আৰু এই এইডোখৰটো জোনাইলৈকে ৰাস্তা মজা আৰু ফালি ৰাস্তা বঢ়িয়া লাগিছে গৈ পিনি, মানে কৈছোঁ নহয়। এই আজি ভালকৈ ফালিছোঁ এখন বাইক 130 148 মানে পূৰা ফুল ৰেয়াৰিং গিয়াৰ্ছত আছোঁ আৰু লাগেজৰ সৈতে আছোঁ। সেইটো কাৰণে মই ইমান ৰিস্ক লোৱা নাই। ইমানকেইদিন আছে কাম কৰি যোৱাৰ লগতে নিজক অকণমান সময় দি লাইফটো অকণমান এনজয় কৰক সময় থাকোঁতেই। চ' পৃথিৱীখনত চাবলগীয়া বহুতখিনি আছে আৰু সেইটো কাৰণে চাবও লাগে, ফুৰিবও লাগে। অকল কিতাপতে নহয়, আমি ঘূৰিও বহুত কথা শিকিব পাৰোঁ। ট্ৰেভেলিঙো আমাক বহুত কথা শিকাই। চ' ময়ো নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই যিমানখিনি জেগা ঘূৰিছোঁ, যিমান জেগা ঘূৰি যিমান নতুন মানুহ লগ পাইছোঁ, কাৰোবাৰ পৰাই নহয় কাৰোবাৰ পৰা কিবা এটা হ'লেও শিকিছোঁ মানে, বা মোৰ পৰাও শিকিছে তেওঁলোকে। চ' এইখিনিয়ে কথা। ফাইনেলি উঠি গ'লোঁ 4 লেনত আৰু বনাই আছে নতুনকৈ 4 লেনটো। চেক আউট দ্য ৰোড গাইজ, ফ্ৰণ্টৰ ভিউ চাওক, মুকলি কি মজা লাগিছে। চ' ফাইনেলি আহি পানি অলপ ষ্টপেজ এটা লৈছোঁ আৰু এইফালে লাইন আপখিনি আৰু এখন গৈ আহি তাত আছেগৈ। আৰু এইফালে ৰাস্তাটো মন কৰক কি ধুনীয়া লাগিছে, আল্টিমেট ভিউ কৈছোঁ ন এইফালৰ পৰা। ৰাস্তাটো পূৰা ষ্ট্ৰেইট, পূৰা ফালি আহিছোঁ মানে এইফালে। চ' চশমাখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব। পূজা চশমা নহয়, একচুৱেলি এইটো ৰাইডৰ কাৰণে লোৱা হৈছে, বেলেগ এটা মাৰি লৈছোঁ আৰু সেইটো হাইড্ৰেশ্যন দিয়ে পূৰা এনেকৈ দি আহি আছোঁ আৰু। চ' পানী আছে, বেলেগ একো নাই, আপোনালোকে ভুল নুবুজিব। আৰু এইটোৱে লোকেশ্যনত ৰখিছোঁ, অলপ ৰখি পিনি আগলৈ আৰু মজা ভিউ আছে দেখাম। এইটো অলপ মানে চকু ব্ৰেক এটা লৈছোঁ বুলি গম পাৰি। চ' পেটটো খালী কৰি ল'লোঁ ইয়াতে, বৰফ চাই দিব লাগে। চ' অ'কে গাইজ, চিমেণ্ট চাপৰি পাৰ হৈ আহি গ'লোঁ বহুত দূৰ আৰু এইফালে 4 লেনটো বনাই আছে। চ' সেইফালে সেইটো কাৰণে বহুত সাৱধানে আহিবলগীয়া হৈছে, কাৰণ যেনি তেনি গাড়ীবোৰ ওলাই দিছে আৰু 4 লেনটো কমপ্লিট হোৱা নাই সম্পূৰ্ণকৈ, অফিচিয়েলি অপেনিং কৰি দিয়া নাই মানে। আৰু এইবোৰ দেখিছে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। চ' লাহে গৈ আছোঁ এইফালে, মানে 100 to 120 এনেকৈ ক্ৰুজিং কৰি গৈ আছোঁ। আৰু এইফালে দেখিছে এইবোৰ 4 লেন বনাই আছে, মেচিন কেনেকৈ মানে কয়লাৰ মেচিন, আজিকালি বহুত এডভান্স মেচিন আহিলে। আৰু সেইটো চাইডে চাবলৈ গ'লে গোটেইখিনি পাহাৰ দেখিছে আপোনালোকে, মাজে ৰিজৰ্টো আছে। আৰু একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া লোৱাৰ আছাম ৰাইড গৈছিলোঁ ৰঙিয়া ফালে, চ' সেইফালে আহি থকা লিখা লাগি আছে কিবা এটা। আৰু এইফালে পাহাৰ দেখিছেনে, এই চাইডে মানে পাহাৰে অকল, এই চাইডে অকল পাহাৰে আৰু। আকৌ অৰুণাচলৰ বৰ্ডাৰ পাব হৈছে। ৱেলকাম টু অৰুণাচল প্ৰদেশ, ৱেলকাম টু ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট, অৰুণাচল প্ৰদেশ। ত' ফাইনেলি অফিচিয়েলি এণ্টাৰ্ড ইন অৰুণাচল প্ৰদেশ। অৰুণাচলৰ পৰা ওলাই অসমত ভৰি দিলোঁ, অসমৰ পৰা আকৌ অৰুণাচল। আৰু এইফালে চাওক না, পাছিঘাট যোৱা ৰাস্তাত আপোনালোকে এখন ফৰেষ্ট পায়। মই মেবি এইটো ৰাস্তাত মই 2 বছৰ আগতে আহিছিলোঁ, মাইডিয়া যাওঁতে, যেতিয়া মই ইউটিউব চেনেল প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ। চ' সেইটো ফৰেষ্টটো আগতে বহুত ঘন আছিলে, এতিয়া কিবা বনাই আছে এইফালে। আলো আছে ইয়াৰ পৰা 133 কিলোমিটাৰ। অ' মাই গড। আৰু ইয়াতে ৰখোঁ, অলপ ফটো চপ কৰিব লাগিব আৰু উপায় নাই। চ' অলপ গাইজ ফাইনেলি পাই গ'লোঁ ৰুকচিন। আৰু ইয়াৰ পৰা পাছিঘাট কিমান আছে? 35 30। চ' অলপ গাইজ ফাইনেলি পাই গ'লোঁ ৰুকচিন। আৰু মোৰ পিছফালৰ আপোনালোকে চিনাকি লাগিব, কাৰণ এইফালে আহিছে চাগে বহুত মানুহে আহিছে। আৰু মই লাষ্ট টাইম 2 years এগো আহিছিলোঁ, মই 2 বছৰ আগতে আহিছিলোঁ। ত' তেতিয়াৰ পৰা ঘন জংঘল আছিলে, এতিয়া এইবোৰ কাটি আছে দেখিছেনে, এইবোৰ কিবাকিবি বনাই আছে চাগে মেবি। আৰু এইটো আছাম অৰুণাচল বৰ্ডাৰ হয় একচুৱেলি আগলৈ, আৰু ৰুকচিন বুলি কয়। চ' বঢ়িয়া লাগিলে, ইয়াতে ৰখিছোঁ অলপ। লাষ্ট টাইম মই আহোঁতে এইটো ৰাস্তাতে ৰখিছিলোঁ, অকণমান আগলৈ ৰখিছিলোঁ। আজি ফগ লাইট দুইফালে খোল খাই গৈছে, এইপিনে মই চেলো টেপ মাৰি পূৰা বনাই দিলোঁ। আৰু কি কৰিছা তুমি? নিট এণ্ড ক্লিন এনেকৈ ৰাইডটো হৈ আছে, হাঁহি ধেমালি মাজেৰে গৈ আছোঁ আৰু কঁকাল বিষৰ সৈতে। চ' আগতে পাছিঘাটতে লাঞ্চ কৰিমগৈ, আৰু পাছিঘাটৰ ফালে সেইফালে পূৰা কৰ্ণাৰিং হ'ব ৰাস্তাটো, পূৰা বঢ়িয়া লাগিব, সেইফালে ধুনীয়া ভিউ। আৰু এতিয়া টাইম হৈছে 1:13। চ' সোনকালে ওলাই দিম ইয়াৰ পৰা, বেছি প্ৰথম লং জাৰ্ণি মোৰ এইখনৰ লগত। চ' চাওঁ আগলৈ কেনেকুৱা কি পাৰফৰ্মেঞ্চ দিয়ে। ত' এতিয়ালৈকে মাইলেজ, স্পীড, খালি কমফৰ্টটো অকণমান গম পাইছে আৰু মানে কথা। চ' ওলাই দিম ইয়াৰ পৰা, বেছি সময় নকৰোঁ, চাই থাকিব আগলৈ কিমান কি এক্সপ্ল'ৰ কৰিব পাৰোঁ।
ফাইনেলি এডোখৰতে অলপ ৰখিলোঁ, ফটো চটো মাৰিলোঁ। আৰু ৰুকচিনৰ পৰা পাছিঘাটলৈ মে বি 30 কিলোমিটাৰ ছামথিং আছে। চ' ইয়াতে বহিলোঁ, ফটো চটো অলপ মাৰিলোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ সোনকালে। ভোকো লাগি আছে, আজি লাঞ্চ ভাত পানী খোৱাই নাই একো, অকল মৰ্ণিঙতে ৰুটি খাই অহা। চ' লেটছ গ' চাওঁ আগত। আৰু একচুৱেলি ৰাস্তাটো অকণমান লম্বা লাগিছিলে, তেতিয়া আৰু উঠাব পাৰিলোঁহেঁতেন। চ' বঢ়িয়া, টুৰিঙত আহিছোঁ যেতিয়া এইবোৰ ইমান নকৰোঁ আৰু, ৰাস্তা খালী পাইছোঁ কাৰণে দিছোঁ। চ' অলৰাইট গাইজ, ত' ফাইনেলি পাছিঘাট পাব হৈছে আৰু বেছি দূৰ নাই। আৰু ৰাস্তা কণ্ডিশ্যন বহুত ভাল, চ' বঢ়িয়াকৈ আহি আছোঁ একো প্ৰব্লেম নোহোৱাকৈ। আৰু মাজতে 4 লেনতে টাইম লাগিলে অসমত, মানে তাত চিমেণ্ট চাপৰি পাৰ হৈ তাত মানে ৰাস্তাটো একচুৱেলি বনাই আছিলে। চ' বনাই আছিলে কাৰণে মাজে মাজে বেয়া, সেইটো কাৰণে ইমান লিমিটত আহি আছোঁ আৰু আমি। ভাবি আছোঁ চাগে ফেলকন ফেষ্টিভেললৈ যোৱা কথা আছিলে, এতিয়ানো ক'ত গৈ আছোঁ, মানে অৰুণাচললৈনো আকৌ কেলৈ আহিলোঁ, অসমৰ ফেষ্টিভেললৈ যোৱা কথা আছিলে। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে সেইসকলে অভিয়াছলি গম পাইছে মই ফেলকন যোৱা কথা আছিলে। বহুতখিনি প্ৰিপেৰেশ্যন ফেলকনৰ কাৰণে কৰা হৈছিলে, মোৰ সময় লাগিছিলে, কিন্তু বাট 2 দিন ছুটি পালোঁ অকল। 2 দিন ছুটিনত মানে ফেলকন গৈ ঘূৰি অহাটো আমাৰ কাৰণে পচিবল নহয়। চ' সেই 2 দিন ছুটি পালোঁ কাৰণে অৰুণাচলৰ ওচৰতে পাছিঘাটৰ ফালে বোলে অকণমান আহোঁ। ইমানো ওচৰ নহয়, 300 কিলোমিটাৰ ছামথিং হৈ যায় তাৰপৰা, আমাৰ তাৰপৰা। ষ্টেট কেপিটেলৰ পৰা ডাম্বুক হৈ যায় 263। আৰু ভাবিলোঁ যে অকণমান সময় মিলাই, দেওবাৰটো অকণমান সময় মিলাই ভাবিলোঁ যে মাৰি দিয়া ফালেও অকণমান গৈ আহিমগৈ, অকণমান যিমান নাম চাই অকণমান এক্সপ্ল'ৰ কৰি আহিম যিমানখিনি পাৰোঁ। চ' সিমানে কথা, ছুটি নাপালোঁ কাৰণে সেইটো কেঞ্চেল কৰি পিনি আমি ডাম্বুকত আহিবলগীয়া হ'ল। জব কৰি থাকে সেইটোৱে প্ৰব্লেম, মানে ঘূৰিবলৈও টাইম মিলাব লাগে আৰু এইপিনে জবতো টাইম দিব লাগে, আৰু কেতিয়াবা টাইম নিমিলে, আৰু যিহেতু আমাৰ প্ৰাইভেট জব হয়। চ' সিমানখিনি মানে হেৰি নকৰে আৰু। চ' গম পাইছে চাগে আপোনালোকৰ কথাখিনি। চাওঁ আজি অৰেঞ্জ ফেষ্টিভেল কেনেকৈ এটেণ্ড কৰা হয়। তাতে কেম্পিং কৰিম ধুনীয়াকৈ, তাতে বন ফ্ৰাই কৰিম, তাতে কেম্পিং চাইট বুকিং কৰা আছে, তাতে কেম্পিং কৰিম। আৰু নিজৰ টেণ্ট লৈ গ'লে আপোনাৰ 600, আৰু যদি আপোনালোকৰ নিজৰ টেণ্ট নাথাকে তেতিয়া আপোনালোকে 1600 পে' কৰিব লাগিব। আৰু লগত আপোনাৰ খোৱা বোৱা ব্ৰেকফাষ্ট ইনক্লুড থাকিব। সেইখিনি মই আগত গৈ আপোনালোকক কৈ আছোঁ কেনেকুৱানো কেম্প চাইট হয়, কি হয় দেখাই আছোঁগৈ। ভিউ চাওক। আৰু এতিয়া সময় হৈছে 1:56, মানে 2টাই বাজিব হৈ গ'ল। চ' ভাবি আছোঁ আগতে ৰখি কিবা এটা খাব লাগিব। একচুৱেলি ভোকো লগা নাই, মানে ৰাস্তা বাইক চলাবলৈ পাইছোঁ আৰু ক'ত ভোক চোক লাগিব। কিছু অলপ খালী ৰাস্তা পালে, ছেফটি গিয়াৰ্ছত আছোঁ কাৰণে পূৰা কনফিডেঞ্চ আছে। চ' সেইটো কাৰণে দিছোঁ। চ' আপোনালোকে এইবোৰ মোক দেখি ট্ৰাই নকৰি স্পীড চলোৱা, এইটো মোক কোনো প্ৰমোট কৰা নাই। মই নিজৰ পৰা ফুল ছেফটিৰ ফালৰ পৰা মই নিজেই মানে কনফিডেঞ্চত, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই চলাইছোঁ। চ' আপোনালোকে যিমানখিনি এটা সৰু ল'ৰা ছোৱালী মোৰ ভিডিঅ' চাই, চ' এইবোৰ ট্ৰাই নকৰিব কেতিয়াও, ৰিক্সি হয়, সিমানে কম। চ' বাকী ৰাস্তা দেখিছে আৰু পূৰা ষ্ট্ৰেইট যাইবলৈ মজা হৈ আছে, কিন্তু এটা নৰ্মেল স্পীডত আমি ক্ৰুজিং কৰি আছোঁ। চ' ভালে কুশলে পামগৈ আৰু জেগাডোখৰ চাগে মে বি। এতিয়া অলমষ্ট আমাৰ 70% ডান হৈ গ'ল ৰাইডটো। ৱেলকাম টু পাছিঘাট। চ' ফাইনেলি অফিচিয়েলি এণ্টাৰ কৰি দিলোঁ আমি পাছিঘাটত। চ' ফাইনেলি পাছিঘাট পাই গ'লেহি, আৰু পাছিঘাটত বৰ্তমান আমাৰ হ'ব লাঞ্চটো হৈ যাব। লাঞ্চৰ পৰা ইয়াৰ পৰা নহ'ব, ইয়াৰ পৰা ডাইৰেক্ট যাম আমি ডাম্বুকত টেণ্ট চেণ্ট লগাই আৰামত ফেষ্টিভেলটো আহিম। আৰু এতিয়া আমাৰ লাঞ্চত কি আছে মই দেখাই দিছোঁ। এখন ভেজ থালি হয়, আপোনাৰ ক্ষীৰ আছে, লাই পাতা আছে, আলু ভাজি, আৰু এটা আলু ভাজি, আপোনাৰ দালি, পাপৰ, চালাড, নেমু টেঙা, কিবা কিবি বহুতখিনি আছে। চ' প্ৰতিভা পূৰা একদম হেভিকৈ দি দিছে ন এইখিনি। আল্টিমেট না তই দবাব নাই এতিয়া। আমাৰো আহি গ'ল। চ' আমাৰ এইফালে চিকেন আহি গ'ল, চিকেন কাৰী হয় এইখিনি। চ' ইয়াতে খাই মেলি লওঁ আৰু। থালিখনি বহুত ধুনীয়া লাগিছে। এইখন ভেজ থালি হয়, মানে পূৰা নিৰামিষ থালি আপোনালোকে খাব পাৰে আহিলে ইয়াত। সোৱাদ চিকেন কাৰীটো বঢ়িয়া আছে, আল্টিমেট। কিমান দিবা ৰেটিং? 10 out of 8. 10 out of 8. চ' ৰেটিংটো আছে 10 out of 8. মোৰতো 10 to 10 বঢ়িয়া লাগে। চ' ৰাইডত আহি এনেকৈ দূৰত আহি পিনি কিবা এটা খোৱা আমেজে বেলেগ। চ' ৰাতিলে আৰু বহুতখিনি এনজয় আছে, বহুতখিনি আমি প্লেনিং কৰি দিছোঁ টেণ্ট লগাম এতিয়া ভিডিঅ'ত। আৰু মই সঁচা এটা ক'বলৈ গ'লে লাষ্টলৈ কৈ দিছোঁ, মই আজিলৈকে কোনো কেম্পিং কৰি পোৱা নাই, টেণ্টটো কেনেকৈ লগাই মই নাজানো। চ' মোৰ কাৰণে এইটো প্ৰথম অভিজ্ঞতা হ'ব আজি। চ' চাবলৈ পাব এইখিনি, খোৱা বোৱা কৰি লওঁ, বাকীখিনি দেখাই দিওঁ। চ' অলৰাইট, হোটেল আছিৰতে খাই ল'লোঁ। খানাটো বহুত বঢ়িয়া আছিলে।
আপোনালোকে আহিলে সোমাব পাছিঘাট আৰু পেট্ৰল পাম্পৰ ওপৰৰ মুখাগতে আছে। চ' বহুত বঢ়িয়া খানা দিয়ে। আমি চিকেন খালোঁ পাৰ থালি, চিকেন পাৰ থালি আমাৰ 290কৈ লৈছে। বঢ়িয়া খানাটো কিন্তু ছেটিছফাইড মানে একচুৱেলি। আৰু ভেজ থালি খাওঁ বুলিও পাৰিব, বঢ়িয়া লাগিলে, ছেটিছফাইড মানে পূৰা মজা লাগি গ'ল। আহিলে ইয়াত আকৌ নেক্সট টাইম খাব লাগিব। পাছিঘাটৰ পৰা ওলাই দিলোঁ, এতিয়া ডাম্বুকৰ ফালে গৈ আছোঁ আমি এতিয়া বৰ্তমান। চ' বঢ়িয়া লাগিছে। আৰু এইফালে আপোনালোকে যাব পাৰিব জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি। চ' বহুত দিন হ'ল এইফালে অহা, জেগাডোখৰ অলপ অলপ মনত পৰিছে আৰু। চিধা কৰি থাকিলে আমি পামগৈ ৰয়িং, আৰু ৰয়িঙৰ পৰা আমি 50 কিলোমিটাৰ গ'লে আমি পামগৈ মায়'দিয়া পাছ। চ' লাষ্ট টাইমটো মায়'দিয়া আহিবলৈ নহ'ল, লাষ্ট টাইম মায়'দিয়া আমি কমপ্লিট কৰিব নোৱাৰিলোঁ বিকজ অফ ৰুট ব্লক, ৰাস্তা ব্লক হৈ আছিলে যে, সেইটো কাৰণে আমি কমপ্লিট কৰিবলৈ আজি চাওঁ যদি স্ন' পৰিছে গৈ আহিম এপাক। আৰু এইফালে ভিউ চাওক না, কি ধুনীয়া ভিউ গাইজ। আৰু এটা পিকনিক স্পট হয় এইটো এটা। এতিয়া ৰখিব দিয়া হ'লে ভাল আছিলে, পূৰা গাড়ী নন ষ্টপ আহি আছে, সেইটো কাৰণে ৰখিবলৈ বেয়া লাগিছে। আৰু চেক কৰক ভিউ, চেক কৰক। আৰু এতিয়া পিকনিক ছিজন আহি গ'ল, পিকনিক কৰিব আহি থাকিব চবেই এতিয়া। কিন্তু বহুত ৰখিব মন গৈছে, বাট ৰখিবলৈ কোনো অপশ্যনে নাই মানে। চ' অল ৰাইট, ইয়াৰ পৰা মেইন খেলটো ষ্টাৰ্ট হ'ব। চ' আৰু এই ৰাস্তাটো বহুত চুনচান হয়, ইয়াত মানে কোনো দোকান চোকান নাপাওঁ বহুত দূৰলৈকে। আৰু মানে আজি অকল ৰাস্তাটোৱে দেখুওৱা হ'ল। মেইনটো ৰাতি হ'ব চাগে, মে বি ৰাতি, আৰু কাইলৈ আমাৰ যিখিনি ডেষ্টিনেশ্যন হ'ব সেইখিনি হ'ব। চ' এইফালে বহুত ঠাণ্ডা হয় আৰু চুনচান এৰিয়া, দেখিছেনে আপোনালোকে, ক'তো ঘৰ এটা নাই। ৰাইট, ইয়াৰ পৰা ভিউ চাওক কি ধুনীয়া লাগিছে মানে, আল্টিমেট। আৰু সেইখন ব্ৰিজৰ সৈতে এটা ইভিনিং ভিউ পাহাৰৰ মাজে মাজে, আৰু এইফালেতো পূৰা ছানছেট হৈ আছে। ৱাও। যোনডোখৰ জেগাত গৈ আছোঁ ডাম্বুক যিখন ভিলেজত গৈ আছোঁ, এখন সৰু ভিলেজ হয়। 2011 কনচেপ্টৰ মতে আপোনাৰ তাত 100টা ফেমিলি আছে। চ' আৰু পপুলেশ্যন মে বি 400 চামথিং হ'ব। বহুত সৰু এখন গাঁও হয় ডাম্বুকৰ যিটো কমলা ন, সেইটো মানে ইণ্ডিয়াৰ ভিতৰত মানে পূৰা টপ কোৱালিটি কমলা হয়, মানে টপ কোৱালিটি কমলা হয়, বহুত বাহিৰতো যায় মানে সেইটো কমলা। আৰু আমি যিটো ডাম্বুক ফেষ্টিভেলত গৈ আছোঁ সেইটো হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট এডভেঞ্চাৰ এণ্ড মিউজিক ফেষ্টিভেল, ইণ্ডিয়াৰ ফাৰ্ষ্ট এডভেঞ্চাৰ এণ্ড মিউজিক ফেষ্টিভেল হয়। চ' বঢ়িয়া লাগিব। অ'কে গাইছ, এইডোখৰ পৰা কৰ্ণাৰিং ষ্টাৰ্ট। আল্টিমেট। ओ भाई साहब, আল্টিমেট কৈছোঁ নহয়। পুৰা মটৰজীৱী ৰাস্তা লিখা। আল্টিমেট লাগে। पूरा डाउनहिल कौन आसले रगर पैसे गाइस रगर सेटिस्फाइड ये रास्ता कारण मैं अथनि वेट कर गाइस ये रास्ता कारण वेट कर तमाम अल्टिमेट सो কৰ্ণাৰিং কেনেকুৱা পালে মই পাহৰিয়ে গৈছিলোঁ যে মই লাগেজৰ সৈতে ক'ৰবালৈ গৈ আছোঁ ৰাস্তা দেখি মানে পূৰা দিব লাগি গৈছোঁ আৰু চ' বঢ়িয়া লাগিলে কৰ্ণাৰিং কৰি সেইটো ৰাস্তাৰ কাৰণে বহুতখিনি ৱেইট কৰি আছিলোঁ আৰু এইফালে ভিউ চাওক আপোনালোকে ইভিনিং ভিউ বঢ়িয়া লাগিল ফাইনেলি ইয়াৰ পৰা আছে ডাম্বুক 22 কিলোমিটাৰ ৰয়িং আছে 55 নামচাই আছে 159 চ' ৰয়িং আছে 55 অ'কে চ' পাইছোঁহি আৰু আমাৰ বেছি দেৰি নাই আৰু
এই ভিউটো চাওক না, কি ধুনীয়া লাগিছে, ছানছেটটো চাওক, আৰু এইফালে ভিউ আল্টিমেট। দিছ ইজ অৰুণাচল প্ৰদেশ গাইজ। আৰু এইফালে মই বেছি নেচাৰ দেখিছোঁ, আৰু এইফালে ৰাস্তা পদূলি বেছি ভাল দেখিছোঁ অৰুণাচল প্ৰদেশত, বঢ়িয়া। A few moments later. গাইজ তো ফাইনেলি অৰেঞ্জ মিউজিক ফেষ্টিভেল পাই গ'লোহি, আৰু এইফালে দেখিবলৈ পাইছে গোটেইখিনি যিখিনি আৰ্টিষ্ট আছে, চ' বঢ়িয়া লাগিছে, আল্টিমেট। অ'কে, আৰু ইয়াৰ ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চাইছোঁ